আজি মই ঘৰৰ বাৰী চুকত বেঙেনা আৰু জলকীয়া যি ফুলৰ বাগান কৰিছোঁ সকলোকে আজি ভিডিঅ'টি লৈ আহিছোঁ দেখাবলৈ। আৰু মোৰ চেনেলটি আৰু ভিডিঅ'টি চাই ভাল পালে লাইক আৰু কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই আহক দেখুৱাই আছোঁ। এতিয়া মোৰ বাগানখনলৈ যাওঁ আৰু মই নিজে কোৰ মাৰি জলকীয়া বেঙেনা লগোৱা শাক তৰকাৰীৰ পৰা ধৰি বেঙেনা জলকীয়াবোৰ দেখুৱাওঁ। আপোনালোকে মোৰ চেনেলটি চাই থাকক আৰু ভাল লাগিলে লাইক আৰু কমেণ্ট কৰিব। এয়া চাওকচোন, মই নিজে কোৰ মাৰি বস্তাত গোবৰ আৰু সাৰ জাবৰ দি লগাইছিলোঁ এই জলকীয়াজোপা। এজোপা নহয়, মোৰ আছে ৩-৪ জোপামান জলকীয়া। এতিয়া বৰ্তমান পকি আছে। চাওকচোন কেনেকুৱা হৈছে মোৰ জলকীয়াখিনি চাই এবাৰ মানে আপোনালোকে ভাল পালে লাইক কমেণ্ট কৰিব আৰু কোনে কোনে এইবোৰ জলকীয়া খাই ভাল পায় মোক কমেণ্টত জনাবচোন। মানে জলকীয়াখিনি মই আজি লগোৱা প্ৰায় 6 মাহমানহে হৈছিল। 6 মাহমানত মই 2বাৰমান জলকীয়া ছিঙিব পাৰিলোঁ। আৰু এতিয়া গোটেইবোৰ জলকীয়া অলপ গোটেইখিনি পকা নাই আৰু 4-5-6টিমান বেছি পকিছে। আৰু এই জলকীয়াখিনি আপোনালোকে কোনে কোনে খাই ক'বচোন। এতিয়া বৰ্তমান মই পকা জলকীয়াকেইটা ছিঙি লৈ যাওঁ আজি টেঙাৰ সৈতে। আজি সকলোৱে মিলি ভোট জলকীয়া আৰু টেঙা খাম। আপোনালোকে কোনে বি জলকীয়া ভোট জলকীয়া মানে চবেই, কিছুমানে কয় ভোট জলকীয়া, কিছুমান জেগাত কয় আৰু বঙালী জলকীয়া। মোৰ বাগানত মই নিজে কষ্ট কৰি কোৰ কটাৰী দি মাৰি মানে মই শাক কৰিছিলোঁ। এয়া ৰঙালাও 1টি 2টি 3টি 4টি 5টি 6টি লাগিছে। মানে ৰঙালাও 2জাতও আছে। এজাত হ'ল মই অকণমান ডাঙৰ চুপুকা আৰু এজাত সৰু চাইজৰ। মানে মই নিজে এইবোৰ কোৰ মাৰি সাৰ জাবৰ দি কৰিছিলোঁ। মোৰ ফুলৰ বাগানখন ভাল লাগিলে চাই কেনেকুৱা পায় ক'ব। আৰু লগতে মই এইবোৰ ফুল নিজে লগাইছোঁ, এইবোৰ ফুলৰ টাবত লগাইছোঁ। মই নিজে এইবোৰ শাক তৰকাৰীৰ পৰা ধৰি বেঙেনা ফুল, এইবোৰ নাৰ্জী ফুল হৈ আছে। আৰু এইবোৰ ফুল মই নাম নাজানো বিশেষকৈ, মই এইটো 12 বাজি ফুল বুলি জানো। এইটো 12 বাজিয়ে কয় এইবোৰ। আৰু লগতে এজোপা ভোট জলকীয়া হয়। এইজোপা এতিয়া বিশেষকৈ পকা নাই, কিন্তু লাগিছে, বহুতখিনিয়ে লাগিছে। জলকীয়াজোপা মই বস্তাত দিছোঁ গোবৰ সাৰ দি। ইয়াৰ তলতে বাহমী শাকো 2জোপা লগাইছোঁ আৰু নাৰ্জী ফুলৰ গুটিও হৈছে। তাৰপিছতে এই জলকীয়াজোপা চাওকচোন, এই জলকীয়াজোপা আপোনালোকৰ তাত আছেনে নাই কমেণ্টত জনাব। এই জলকীয়াজোপা মানে বগা হয় জাতটো, কিন্তু পকিলে আচাৰ বনাবলৈ ভাল আৰু খালেও বহুত জ্বলা হয়। চাওকচোন, আপোনালোকৰ ঘৰত আছে যদি ক'ব এনেকুৱা জলকীয়া। মই লগাইছিলোঁ গোবৰ জাবৰ মাটি সাৰ, মানে বহুত কষ্ট কৰি দিব লগা হৈছে। আৰু লগতে এই ফুলজোপা মই কি বুলি কয় প্ৰথমত নামটো নাজানো। মই আনিছিলোঁ ধেমাজিৰ পৰা। ফুলপাহ এইবাৰহে নতুনকৈ ফুলিছে। ফুলপাহ কিন্তু বহুত কালাৰটো ভাল লগা, ৰংটো। এইজোপা আছিলে হালধীয়া গোলাপ হয়। প্ৰথমতে এটা ফুলিল, তাৰপিছত ছাগলীয়ে খাই যোৱাৰ পিছত এই কোহটো মাৰিছে আৰু এতিয়া এই কোহপা কালি পৰহিৰ ভিতৰত মানে ফুলিব। আৰু এইজোপা উৰহি হয়। বাকী এই কেইজোপাৰ ফুল হ'ল মোৰ এয়া ফুল, এইবোৰ ফুল মই ঘৰতে এইবোৰ ফুল লগাইছোঁ। আৰু প্ৰায় মই কোৰ মাৰিয়ে থাকোঁ। এইবোৰ কোৰ কটাৰী চব আছে লগত। মানে মই এতিয়া কোৰ মাৰিব লাগিব, কাৰণ মোৰ ঘৰত মানুহ নাই ন। মই নিজে কোৰ কটাৰী মাৰোঁ। আৰু এইবোৰ এতিয়া আকৌ কিবা মানে শাক তৰকাৰী লগাবলৈ হৈ আছে।
আৰু লগতে এইবোৰ জংঘল মই চাফা কৰোঁ। মতা মানুহ নহ'লে এনেকৈ কৰিবই লাগিব, উপায় নাই। কোনে কোনে এনেকৈ কোৰ মাৰি ভাল পায় ক'বচোন। মই কিন্তু কোৰ মাৰি খুব ভাল পাওঁ। কিয় কোৰ মাৰিলে যেতিয়া গা ঘামবোৰ ওলাই যায় তেতিয়া মানে বহুত বেমাৰ কাটন যায়। সেয়েহে মই কোৰ কটাৰী মাৰি বেছি ভাল পাওঁ। আৰু লগতে দিনটোত মই মানে 2-3 কোৰ মাৰোঁৱে। বনৰ ওপৰতে হওক, শাক তৰকাৰীৰ ওপৰতে হওক। এতিয়া এইবোৰ ৰাস্তা কিমান জংঘল হ'ল। মই ঘৰতে গৈছিলোঁ, এসপ্তাহ থাকি আহিলোঁ। ঘৰৰ পৰা অহালৈ জংঘলবোৰ বেৰি ধৰিলে, গোটেই চোতাল বাট। এতিয়া মই কোৰ মাৰিব বিচাৰিছোঁ, মানে বহুত জংঘল হ'ল। সেইকাৰণে অলপ কোৰ মাৰি চাফা কৰিব বিচাৰিছোঁ। আপোনালোকে চাই থাকক, কোনে কোনে মাইকী মানে এনেকৈ কাম কৰে নে নকৰে, গৃহিণীবিলাকে কমেণ্টত জনাব মোক। আৰু লগতে এই ফুল কাটিব লগা হৈছে, ঘৰত বেছি হৈছে। কাৰণ জংঘল হ'লে সাপ চাপ সোমাই থাকে বুলি ভয়ো লাগে। এনেকৈ কৰি আৰু এইজুপি নাৰ্জী ফুল এতিয়ালৈ ফুলি আছে। আৰু মই ফুলক বহুত ভাল পাওঁ। লগতে ফুলৰ লগতে জলকীয়াও আছে। এইবোৰ জলকীয়া তুলসী গছৰ মাজতে মই লগাই থৈ দিছোঁ, কাৰণ কুকুৰাই পালে খুচৰি পেলাই। সেইকাৰণে মানে তুলসী গুৰি চেপতে মানে জলকীয়া পুলিটো লগাই দিলোঁ। তেনেকৈ জলকীয়া লাগি আছে, কিন্তু গছডাল বেছি ডাঙৰ হোৱা নাই, কিন্তু গুটি বহুত লাগিছে। ছিঙিও খালোঁ। আৰু লগতে এইজুপি জলকীয়া আৰু এইকেইটাই কলৰ পুলি। ভেন্দি লগাইছোঁ, ভেন্দি ফুলিবলৈ ধৰিছে। আৰু লগতে এইবোৰ জংঘল বেছি হৈছে ন, এইবোৰ চাফা কৰিবই লাগিব। আজি মানে চাফা কৰি খেতি কৰি থৈছোঁ ঘৰতে খাবলৈ। আৰু লগতে মানে ভোল গছ তুৰৈ বুলি লগাইছিলোঁ, কিন্তু ভুলহে হ'লে আৰু তুৰৈ নহয়। মানে মোক বেপাৰীতে ঠকিলে আৰু মই তুৰৈ গুটি বুলি আনিছিলোঁ। তাৰপিছতে যেতিয়া বগালে বহুতখিনি, তেতিয়া ফুল মৰা নাই। মই তেতিয়া গম পাই গ'লোঁ যে এইটো লোকেল ভুলটোহে হয়, কিন্তু তুৰৈ নহয়। চাওকচোন ৰাইজ, এতিয়ালৈ ফুলেই মৰা নাই। মোক বেপাৰীতে ঠগন দিলে। আৰু লগতে এই জলকীয়াজোপা মই এনেকৈ তাঁৰাই দি থৈ দিছোঁ। জলকীয়াজোপা মানে খুব সৰু, যদি চাপৰতে এতিয়া বহুতখিনি ফুলিছে, কিন্তু ফুল মাৰিছে যদিও লাগিবগৈ লাহে লাহে। বহুত চাপৰতে লাগিছে এই জলকীয়াজোপা, কোনো কলম দিয়া নাই। আৰু লগতে মই এইবোৰ পদিনা খেতি কৰিছিলোঁ। এইবোৰ মচন্দৰী হয়, এইবোৰ পদিনা হয়। ইয়াতে নাৰ্জী ফুলো এজোপা হয়। বহুতখিনি মানুহে মানে পদিনা খালেও নিবলৈ ইয়াৰ পৰা, মোৰ পৰা লৈও গৈছে। লগতে মই মানে এনেকৈ পদিনাখিনি মানে হেৰি কৰি ৰাখিছোঁ, সুৰক্ষা কৰি ৰাখিছোঁ। কাৰণ কেতিয়াবা মাজে মাজে কুকুৰাবোৰে উঠি বোলে এইবোৰ বালি বোকা কৰি থৈ দিছে। হ'লেও মানে মটৰ পানী দি চাফা কৰি আকৌ এইবোৰ কেতিয়াবা মানে থওঁ। এইবোৰ বন হৈছে, কাৰণ মই ঘৰত এসপ্তাহকাল নাছিলোঁ ন, সেইকাৰণে এইবোৰ বনে আগুচি ধৰিছে। এয়া মোৰ ঘৰৰ পিছফালৰ পিৰালিতে মই লগাই থৈছোঁ বেঙেনা। এনেকৈ লগাইছোঁ, কাৰণ ইয়াত বৰষুণ বেছি হ'লে বেঙেনা জলকীয়াবোৰ প্ৰায় মৰি যায়। সেইকাৰণে পিৰালিত লগালে হয়। আৰু এই বেঙেনাবোৰ যে বহুত এহাত দীঘল হয়, কিন্তু এতিয়া ছাঁ পৰি থকাৰ কাৰণে বিশেষকৈ চেচুকৰ কাৰণে বেঙেনা কেইজোপা লগা নাই। তাৰ 2-এজোপা লাগিবলৈ আৰম্ভ কৰিছে। আৰু এইজুপি সেই একে জাতৰে বেঙেনা হয়। এইজুপিও একে জাতৰ হয়। ইয়াতে মই জলকীয়াও লগাই থৈছোঁ। এই জলকীয়াজোপা অকণমান বেমাৰীৰ নিচিনা হ'ল, আগটো ছিঙি দিছোঁ। তাৰপিছত এজোপা মই পিৰালি কাষতে লগাই থৈছোঁ। এয়া বেঙেনা লাগিছে, এইজুপি লাগিলে, কিন্তু এটা খাবলৈ হৈছে আৰু বাকীখিনি ফুল মাৰি আছে। আৰু লগতে এইজুপিও জলকীয়া মই লগাই থৈছোঁ সেই পিৰালিতে। এইজুপিও লাগিছে জলকীয়া, আৰু এইজোপা ফুল ধৰিছে। মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ, আৰু পিছত এটা ভিডিঅ'লৈ আকৌ আহিম। আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানতে সামৰণি মাৰিলোঁ। বাই।